বন্ধু বান্ধৱীসকল আজি এটা বহুত ধুনীয়া ৰেচিপি লৈ আনিছোঁ। আমি যেতিয়া ঘৰত পূজা দিওঁ তেতিয়া আমাৰ ঘৰত বহুতো প্ৰসাদ ৰৈ যায়। আমি কিন্তু পেলাই নিদিওঁ, ৰান্ধি পেলাই খাওঁ আৰু কেনেকৈ খাওঁ সেইটো দেখুৱাব চেষ্টা কৰিছোঁ অলপমান। আপোনালোকেনো কেনেকৈ খায় সেইটো কমেণ্টত জনাব। লগতে আৰু এটা ৰেচিপি লৈ আনিছোঁ, নাৰিকলৰ চাটনি। একেবাৰে সাধাৰণভাৱে বনাইছোঁ, আপোনালোকে চাই ভাল পাব নিশ্চয়। ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে যদি মোৰ চেনেলত আপুনি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। তেন্তে ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ আহক। ঘৰত যেতিয়া আমি পূজা চূজা পাতোঁ তেতিয়া বহুত বুট মুগ এনেকৈ ৰৈ যায়, তেতিয়া আমি বেয়া হোৱাৰ আগে আগে ৰান্ধি পেলাই খাই পেলাওঁ। আমাৰ ঘৰত বেছিভাগ ঘুগুনি বনাই পেলাই খাওঁ। আজি মই বৰা বনাই দেখুৱাম। যদি কেতিয়াবা পূজা চূজা হ'লে এনেকৈ বুট মুগ ৰৈ যায় তেনেহ'লে পেলাই দিয়াত কৰি এনেকৈ বৰা বনাই বা ঘুগুনি বনাই খাই থৈ দিব পাৰে। এতিয়া এইখিনি মই পেষ্ট বনাই লৈ লৈছোঁ। এইটো মই মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি উলিয়াই লৈছোঁ। আপোনালোকে বিচাৰিলে পটাত পিচিও ল'ব পাৰে। এইখিনি বৰা যিহেতু বনাম মই এনেকৈয়ে বনাম, কিন্তু ইয়াতে মই কোনো ধৰণৰ পিঁয়াজ ব্যৱহাৰ নকৰোঁ যিহেতু এইটো প্ৰসাদৰ হয়। ইয়াতে মই দিছোঁ সোৱাদ অনুসৰি নিমখ, হালধি গুড়া দিছোঁ আধা চামুচ, জলকীয়া গুড়া দিছোঁ আধা চামুচ, ধনিয়া গুড়া দিছোঁ আধা চামুচতকৈ অলপমান কম, আৰু জিৰাৰ গুড়া মই কমেও 2 পিঞ্চমান লৈছোঁ। তাৰ পাছত মই ইয়াতে গৰম মছলাৰ পাউডাৰ মই ইয়াতে দিছোঁ 1 চামুচ পৰিমাণৰ। মছলা মই খুব কম ব্যৱহাৰ কৰিছোঁ। তাৰ পাছত দিছোঁ ইয়াতে মই কাটি থৈ দিয়া কেঁচা জলকীয়া। ইয়াতে মান ধনিয়া মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু এনেকৈ দি লৈছোঁ। এইখিনি এতিয়া মই মিক্স কৰি ল'ম। বুট মুগখিনি যিহেতু মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ব, তাতেতো পানী অলপমান ব্যৱহাৰ কৰিবই লাগে গ্ৰাইণ্ড কৰাৰ সময়ত। যদি পানী বেছি হৈ যায় তেনেহ'লে আপোনালোকে ইয়াতে বেচন ব্যৱহাৰ কৰিব পাৰে বা চাউলৰ গুড়ি ব্যৱহাৰ কৰিব পাৰে। এতিয়া এখন কেৰাহী বহাইছোঁ। কেৰাহী গৰম হোৱাৰ পাছত মিঠাতেল দিছোঁ। মিঠাতেল অলপমান বেছিকৈ দিছোঁ। তাৰ পাছত চামুচৰ সহায়ত এটা 1 চামুচ কৰি মই ইয়াতে দি গৈছোঁ। বৰাটো ভাঙি যাব বুলি বেছি চিন্তা কৰিব নালাগে। এইটো ধুনীয়াকৈ তেলত পৰাৰ লগে লগে এইটো নিজে নিজে খাপ খাই যায়, দেখিবই পাৰিছে। জুইৰ ফ্লেমটো মিডিয়ামত ৰাখি পেলাই এনেকৈ ভাজি ল'ব। এইখিনি বৰা ধুনীয়াকৈ মিডিয়াম ফ্লেমতে ৰাখি পেলাই এইখিনি ধুনীয়াকৈ ভাজিলে হ'ল, আৰু মাজে সময়ে ওলটাই দিব। এইখিনি বৰ্তমান হৈ গৈছে, মই এতিয়া নমাই ল'ম। এতিয়া মই বাকীখিনি ৰৈ যোৱাখিনিও মই এনেকৈ অলপ অলপ কৰি ভাজি ল'ম। ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু ক'ব আপোনালোকৰ প্ৰসাদ এনেকৈ ৰৈ গ'লে আপোনালোকেনো কি কৰে। তেতিয়ালৈ নেক্সট ৰেচিপিটো চাওঁ আহক। এতিয়া মই লৈছোঁ এক্সট্ৰা ৰৈ যোৱা নাৰিকল, আৰু নাৰিকলৰ কলা অংশখিনি মই ধুনীয়াকৈ গুচাই লৈছোঁ। তাৰ পাছত লৈছোঁ কেঁচা জলকীয়া, সোৱাদ অনুসৰি লৈ ল'ব, আৰু 6 ফুটামান নহৰু, এটুকুৰা আদা। লগতে লৈছোঁ মান ধনিয়া, এইখিনি ধনিয়া পাত লৈ ল'ব। এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি উলিয়াই লৈছোঁ, আৰু ইয়াতে সোৱাদ অনুসৰি মই নিমখ দি পেলাই এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এইখিনি চটনি এতিয়া ৰেডি হৈ গৈছে, খাব পৰা হৈ গৈছে। এইটো বহুত চিম্পলকৈ বনাইছোঁ। আপোনালোকে যদি ইয়াতে আৰু বেছি টেষ্টি কৰিব বিচাৰে তেনেহ'লে মিঠাতেল 2 চামুচ গৰম কৰি তাতে বেহাৰ অলপমান দি পেলাই আৰু শুকান জলকীয়া অলপমান দি ইয়াতে ফুৰণ দিব পাৰে ওপৰতে, আৰু মিক্স কৰি লৈ এইটো এনেকৈও খাব পাৰে। বহুত ভাল লাগে খাই, এনেকৈও খাই ভাল লাগে। যদি ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাব, আৰু যদি ভাল লাগিছে ভিডিঅ'টো তেনেহ'লে লাইক এটা কৰি দিব। লগতে কমেণ্টতো জনাব কেনেকুৱা পালে চাই। কমেণ্টত জনাব ৰেচিপিটো চাই কেনেকুৱা পালে, লগতে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষত থকা বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে।
তেন্তে আজিলৈ আহিছোঁ, সকলোৱে খাই থাকক, সুস্থ হৈ থাকক। ধন্যবাদ।